প্ৰাকৃতিক চিকিৎসা আধাৰিত একমাত্ৰ ইউটিউব চেনেল প্ৰতিদিন যোগ চৰ্চা। নমস্কাৰ, মই ডলিয়ে প্ৰতিদিন যোগ চৰ্চাৰ আজিৰ এই খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 21 জুন, সমগ্ৰ বিশ্বই পালন কৰিব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই চেগতে আমাৰ চেনেলটিৰ সকলো দৰ্শকলৈ যোগ দিৱসৰ আন্তৰিক শুভকামনা যাচিছোঁ। যোগ দিৱসৰ লগত সংগতি ৰাখি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি বিশেষ অনুষ্ঠান, য'ত উপস্থিত থাকিব অসমৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিদিন যোগ চৰ্চাৰ মুখ্য সম্পাদক ৰংমন ৰংদৈৰ যোগ দিৱস সম্পৰ্কীয় এয়া এক বিশেষ প্ৰতিবেদন। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকলৈ আমাৰ প্ৰতিদিন যোগ চৰ্চা ইউটিউব চেনেলটিৰ তৰফৰ পৰা জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভকামনা আৰু লগতে আৰম্ভ কৰিছোঁ আমাৰ আজিৰ যোগ দিৱস সম্পৰ্কীয় বিশেষ প্ৰতিবেদন। যোগাভ্যাস ভাৰতবৰ্ষৰ পুৰাতন সম্পদ। ই ভাৰতীয় বৈদিক সংস্কৃতিৰ প্ৰাচীনতম অৱদান। ইয়াৰ সৃষ্টিৰ ৰহস্য জানিবলৈ হ'লে বৈদিক সাহিত্যসমূহেই হ'ব উপযুক্ত সম্বল। যোগৰ সংজ্ঞা একক আৰু নিৰ্দিষ্টকৈ কোৱা টান, কিয়নো বিভিন্ন শাস্ত্ৰত যোগৰ সংজ্ঞা বিভিন্ন ধৰণে উল্লেখ আছে। যদিও ইয়াৰ সংজ্ঞাবোৰ বেলেগ বেলেগ, কিন্তু প্ৰকৃত সত্তা একেটাই। সেয়া হ'ল যোগৰ শীৰ্ষস্থানত আৰোহণ কৰি ভগৱান পৰমেশ্বৰৰ সান্নিধ্য লাভ কৰা। মহৰ্ষি পতঞ্জলীয়ে তেওঁৰ পাতঞ্জল যোগসূত্ৰত কৈছে, মানুহৰ মন, বুদ্ধি আৰু অহংকাৰ এই চিত্ৰসমূহ আৰু ইয়াৰ দ্বাৰা পৰিচালিত বৃত্তিসমূহ নিয়ন্ত্ৰণ কৰাই হ'ল যোগ। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যোগ জীৱনৰ জ্ঞান বিজ্ঞান আৰু জীৱন যাপনৰ উৎকৃষ্ট কলা। জীৱনৰ প্ৰকৃত লক্ষ্য সৎচিত আনন্দ প্ৰাপ্তিৰ সাধনা। সম্প্ৰতি সময়ত যোগাভ্যাস শৈলী মানুহৰ ৰোগ নিৰাময়ৰ চিকিৎসা ব্যৱস্থা হিচাপে ব্যৱহাৰিক দিশত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। এইটো সঁচা যে যোগাভ্যাস শৈলীৰ আসন, প্ৰাণায়াম, ধ্যান আদিয়ে মানুহৰ শাৰীৰিক মানসিক বিকৃতি বা আসোঁৱাহসমূহ দূৰ কৰি ব্যক্তিজনক সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পাৰে। আধুনিক চিকিৎসা আৰু প্ৰযুক্তি বিজ্ঞানে যোগ পদ্ধতিক এক নতুন ৰূপ প্ৰদান কৰিছে। বিভিন্ন পৰীক্ষা নিৰীক্ষাত এইটো স্পষ্ট হৈছে যে নিয়মিত আসন, প্ৰাণায়াম আৰু ধ্যান অনুশীলনে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত ব্যাপক ইতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ বাহিৰেও নিয়মিত আৰু পৰিমিত যোগাভ্যাসৰ আছে বহু সঞ্জীৱনী গুণ। বিশেষকৈ নৱপ্ৰজন্মৰ শিশু, ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে যোগাভ্যাসৰ এই সঞ্জীৱনী শক্তি অতিকে প্ৰয়োজন হৈ পৰিছে। উদাহৰণস্বৰূপে আমাৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাকাৰী বিভিন্ন প্ৰকাৰৰ হৰমন নিঃসৰণ কৰা অন্তঃস্ৰাৱী গ্ৰন্থিৰ কাম কাজবোৰ প্ৰাকৃতিকভাৱে ভাৰসাম্য ৰক্ষা কৰিব পাৰে নিয়মিত যোগাভ্যাস শৈলীয়ে, যাৰ বাবে দেহত সবল প্ৰতিৰক্ষা ব্যৱস্থা এটা গঢ়ি উঠে। সৰলৰ পৰা জটিল পৰ্যায়ৰ ৰোগ ব্যাধিৰ সৃষ্টিত ই বাধা দিয়ে। বৰ্তমান সময়ত যোগৰ প্ৰাসংগিকতা, প্ৰয়োজনীয়তা আৰু জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পাইছে। চিকিৎসা বিজ্ঞান আৰু খেল জগতলৈ যিহেতু যোগৰ উত্তৰণ ঘটিছে, সেয়ে আমি অসম চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্য বিভাগ দুটিলৈ বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমত যাতে যোগ শিক্ষা অন্তৰ্ভুক্ত কৰা হয়। একেদৰে অসমৰ প্ৰতিখন চিকিৎসালয়ত আধুনিক চিকিৎসা ব্যৱস্থা, আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থা, ফিজিঅ'থেৰাপিৰ লগতে যোগ চিকিৎসা ব্যৱস্থাও যাতে অন্তৰ্ভুক্ত কৰা হয়। এয়াই আছিল যোগ দিৱস সম্পৰ্কীয় আমাৰ বিশেষ প্ৰতিবেদন। ধন্যবাদ। যোগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আমাক কিছু কথা অৱগত কৰিব বিশিষ্ট চিন্তাবিদ তথা অসমীয়া অভিধান প্ৰণেতা সুমন্ত চলিহাদেৱে। প্ৰতিদিন যোগাভ্যাস চেনেলৰ সমূহ দৰ্শকলৈ বিশ্ব যোগ দিৱস উপলক্ষে মই সুমন্ত চলিহাই আন্তৰিক প্ৰণাম
অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্ব যোগ দিৱসৰ ইতিহাস সম্পৰ্কে ইতিবৃত্ত সম্পৰ্কে ইতিমধ্যেই আমাৰ দৰ্শকসকলে জানিব পাৰিছে। মই ইয়াৰ আনুষংগিকভাৱে দুটামান কথা যোগ দিব খুজিছোঁ। বিশ্ব সভ্যতালৈ, বিশ্বৰ মানৱ সভ্যতালৈ ভাৰতৰ যিকেইটা মূল অৱদান সেইকেইটা হৈছে সংস্কৃত ভাষা, আয়ুৰ্বেদ আৰু যোগ সাধনা। ইয়াৰ ভিতৰত যোগ সাধনাৰ বিষয়টোৱে সম্প্ৰতি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। আচলতে যোগ বিষয়টো বহুত গভীৰ। মহাযোগী আধুনিক কালৰ এজনা ঋষি অৰবিন্দই এই কথাটো গুৰুত্ব আৰোপ কৰিছিলে যে আমি যিখিনি যোগ সাধনাৰ বিষয়ে অৱগত হৈছোঁ বা আমি দৈনন্দিন জীৱনত যিখিনি যোগৰ প্ৰয়োগ কৰিছোঁ সেইখিনি যোগ নামৰ যিটো সামগ্ৰিক থূল, যিটো সামগ্ৰিক বিষয়, সেইটোৰ 25% মানুহে অৰ্থাৎ 1/4 মানুহে অধিকাৰ কৰি আছে। গতিকে বাকী 3/4 আমাৰ কায়িক উৎকৰ্ষ সাধনৰ উপৰি আমাৰ মানসিক আধ্যাত্মিক উৎকৰ্ষ সাধনত খুব প্ৰয়োজনীয় হ'ব পাৰে। কিন্তু যোগ সাধনাৰ বিষয়টো অতি জটিল। এই বিষয়ত আগবাঢ়ি যাবৰ কাৰণে আমাক আৰু কেইবাটাও আনুষংগিক বস্তুৰ প্ৰয়োজন। সেইকেইটা হৈছে এটা নিৰ্মল পৰিৱেশ নিৰ্মাণ কৰাটো খুব দৰকাৰী আছে বৰ্তমান সময়ত। এটা নিৰ্মল পবিত্ৰ পৰিৱেশ অবিহনে একমাত্ৰ যোগ সাধনাই মানুহক বাঞ্ছিত ফল প্ৰদান কৰিব নোৱাৰে। দ্বিতীয় কথাটো হ'ল সাত্বিক আহাৰৰ এটা প্ৰয়োজন আছে। সাত্বিক আহাৰে যোগ সাধনাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক এটা গতি প্ৰদান কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মানুহৰ ইতিবাচক চিন্তাৰ প্ৰয়োজন, যিটো ইংৰাজীত আমি পজিটিভ থিংকিং বুলি কওঁ। এই পজিটিভ থিংকিং সম্পৰ্কত ভাৰতীয় চিন্তা পৰম্পৰাত বহুত কথাই ব্যক্ত হৈছে। আধ্যাত্মিক উৎকৰ্ষ সাধনৰ দিশত যিকেইটা প্ৰধান অন্তৰায় সেইকেইটাক বৈদিক যুগৰ ঋষিসকলে খুব সুন্দৰকৈ চিনাক্ত কৰিছিল। এই অন্তৰায়কেইটা হৈছে কাম, ক্ৰোধ, লোভ, মোহ, মাশ্চৰ্য। এইকেইটাক শৰৰ ৰিপু হিচাপে চিনাক্ত কৰা হৈছিলে। আৰু এইকেইটাক যদি মানুহে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেনেহ'লে ইতিবাচক চিন্তা বা পজিটিভ থিংকিং কথাটো আগবঢ়াই নিয়াটো সম্ভৱ নহয়। আৰু ইতিবাচক চিন্তা নহ'লে একমাত্ৰ যোগ সাধনাই মানুহক বাঞ্ছিত ফল দান কৰিব নোৱাৰে। গতিকে যোগ সাধনাৰ বিষয়টোৰ লগত জড়িত থকা মই ইতিমধ্যে যিকেইটা বিষয় উল্লেখ কৰিছোঁ এই গোটেইকেইটা বিষয়ৰ এটা সামগ্ৰিক দৃষ্টিভংগী মানুহে আয়ত্ব কৰিব পাৰিলেহে আমি বাঞ্ছিত লাভত আমি আদৰ্শ জীৱন শৈলী আহৰণ কৰাত আমি সফল হ'ব পাৰিম। গতিকে বিশ্ব যোগ দিৱসত মই যোগৰ অনুৰাগীসকলক এইটোৱে আহ্বান জনাইছোঁ যে আমি যোগ সাধনা কৰিব লাগিব। কিন্তু যোগ সাধনা এইটো এটা কিছুমান ৰোগৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় নহয়। ই মানুহক মানসিক আধ্যাত্মিক উৎকৰ্ষ সাধনৰ পথ নিৰ্দেশ কৰি এটা আদৰ্শ জীৱন যাপনৰ সামগ্ৰিক দিশটোৰ প্ৰতি মানুহক আনন্দিত কৰিব পাৰে। গতিকে এই গোটেই কথাখিনি মনত ৰাখি অৱশ্যে যোগটোৰ ওপৰতে বৰ্তমান সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। কিন্তু যোগৰ লগত আমি বাকীকেইটা বস্তুও আমি যোগ দিব লাগিব। আচলতে ভাৰতীয় আমি যদি শব্দটোৰ ব্যুৎপত্তিলৈ যাওঁ, যোগ শব্দটোৰ অৰ্থ হৈছে আত্মা আৰু পৰমাত্মাৰ সংযোগ সাধন। জীৱদেহত একোটাকৈ আত্মা আছে আৰু সমগ্ৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ এক পৰমাত্মা আছে, যিটো অখিলাত্মা বুলি কোৱা হয়। আত্মা আৰু পৰমাত্মাৰ সংযোগ সাধনৰ কথাটোৱেই তাৰ পৰাই যোগ শব্দটোৰ উৎপত্তি হৈছে। আৰু আমি অন্য ধৰণেও এইটো ব্যাখ্যা কৰিব পাৰোঁ যে আমি প্ৰকৃতিৰ ৰাজ্যত আছোঁ।
অচেতন বস্তুৰে ভৰা যিখন জগত সেইখন প্ৰকৃতিৰ ৰাজ্য ইয়াৰ মাজতে এখন জীৱ জগত আছে গতিকে জীৱ জগত আৰু জড় জগতৰ মাজত এটা নিৰৱচ্ছিন্ন এটা অন্তৰাক্ৰিয়া মানে ইণ্টাৰেকশ্যন এটা চলি আহিছে সদায় প্ৰকৃতিক বুজিবলৈ তুলনামূলকভাৱে সহজ আমি বিজ্ঞানৰ সহায়ত প্ৰকৃতি সম্পৰ্কে বহুত জ্ঞান আমি আহৰণ কৰিছোঁ কিন্তু আমাৰ প্ৰাণীদেহত যিটো চৈতন্য আছে সেইটোৱেই হ'ল পুৰুষ নামৰ সত্তাৰ অভিব্যক্তি চৈতন্য এই পুৰুষ আৰু প্ৰকৃতিৰ সংযোগতহে এই জীৱৰ উৎপত্তি সম্ভৱপৰ হৈছে গতিকে এই পুৰুষ আৰু প্ৰকৃতিৰ সংযোগ সাধন প্ৰক্ৰিয়া সেইটোকো যোগ শব্দই সামৰি ল'ব পাৰে গতিকে পুৰুষ আৰু প্ৰকৃতিৰ তাৎপৰ্য সম্পৰ্কে আমি যোগ সাধনাৰ যিসকল অনুৰাগী সেইসকলে দৃষ্টি ৰাখিব লাগিব এইবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ অসমৰ চলচ্চিত্ৰ জগতৰ সুদক্ষ অভিনেতা যতীন বৰাদেৱক কৰোনা ভাইৰাছে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে সঁচাই এটা আমি মানসিকভাৱে কিছু চাপত আমি সময় অতিবাহিত কৰিছোঁ মই ভাবোঁ এই সময়টো আমি পাৰ কৰিবলগীয়া হ'লে ইতিবাচক দিশেৰে আমি আগবাঢ়িব লাগিব এই ক্ষেত্ৰত মই কওঁ যোগ চৰ্চা খুবেই প্ৰয়োজন মই যতীন বৰাই হিচাপে মই অনুৰোধ কৰিম যে প্ৰত্যেকেই এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ পৰা পেণ্ডামিক চিটুৱেশ্যনৰ পৰা যদি উদ্ধাৰ পাব লাগে আমি মানসিকভাৱে সুস্থ হৈ থাকিব লাগিব এই ক্ষেত্ৰত যোগ চৰ্চা খুবেই প্ৰয়োজন মই ব্যক্তিগতভাৱে মই যোগ চৰ্চা কৰি আছোঁ আৰু এই ক্ষেত্ৰত ধন্যবাদ জনাব লাগিব মংগলদৈ চিপাৰজাৰ দুনীত অসমীয়া ইউটিউব চেনেল প্ৰতিদিন যোগ চৰ্চাই এনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লৈছে মানুহক মানসিক বা শাৰীৰিকভাৱে সুস্থ কৰিবৰ কাৰণে যোগ চৰ্চাৰ জৰিয়তে বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে এই ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰি আহিছে যেহেতু 21 তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তেওঁলোকে কিছুমান যোগ দিৱসৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হাতত লৈছে আৰু সকলোকে মই অনুৰোধ কৰিছোঁ যতীন বৰাই তেওঁলোকৰ এনেকুৱা ধৰণৰ প্ৰচেষ্টা সহায় সহযোগিতা আগবঢ়াওক আৰু তেওঁলোক আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ যোগ দিৱস সম্পৰ্কত আমাক কিছু কথা অৱগত কৰিব অসমৰ জনপ্ৰিয় তথা সুকণ্ঠী গায়িকা ডক্টৰ অনিমা চৌধুৰী বাইদেৱে নমস্কাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মই অনিমা চৌধুৰীয়ে অসমীয়া ইউটিউব চেনেল প্ৰতিদিন যোগাভ্যাস অনুষ্ঠানৰ যোগেৰে যোগাভ্যাসৰ প্ৰতি আগ্ৰহী সমূহ ব্যক্তিকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ 5000 বছৰৰ আগৰে পৰাই ভাৰতবৰ্ষত যোগাভ্যাসৰ প্ৰচলন আছিল বুলি ঠাৱৰ কৰা হৈছে শৰীৰ মন আৰু আত্মাৰ সংযোগ স্থাপনেই হৈছে যোগ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো বয়সৰ সকলো লোকেই যোগাভ্যাস কৰিব পাৰে ই কেৱল ব্যায়ামেই নহয় ই দৈনন্দিন কাৰ্যাৱলীৰো এটা সমতা ৰক্ষা কৰে যোগাভ্যাসে মনলৈ প্ৰশান্তি অনাৰ লগে লগে শৰীৰকো সুস্থ কৰি ৰাখে আৰু নিয়মিতভাৱে যোগাভ্যাস কৰিলে প্ৰতিগৰাকী মানুহৰে হয়তো শৰীৰ সুস্থ হ'ব আৰু মন শান্ত হৈ থাকিব বৰ্তমান অতিমাৰী কৰোনাৰ ভয়ানক সংক্ৰমণৰ ফলত চৰকাৰে প্ৰতিৰোধৰ বাবে বিভিন্ন নিয়ম কানুন বান্ধি দিয়াৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু এনেকুৱা এটা সময়ত যোগাভ্যাসেই একমাত্ৰ উপায় যিয়ে আমাৰ মন আৰু শৰীৰক সুস্থ আৰু সবল কৰি ৰাখিব পাৰিব বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ বাবে কণ কণ ছাত্ৰ ছাত্ৰীকে ধৰি সমূহ ছাত্ৰ ছাত্ৰীয়ে যোগাভ্যাসৰ দ্বাৰা নিজকে সক্ৰিয় কৰি ৰাখিব পাৰে 21 জুনটো সমগ্ৰ বিশ্বতে বিশ্ব যোগ দিৱস হিচাপে উদযাপন কৰা হয় 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ৰাষ্ট্ৰসংঘত বিশ্ব যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ দাঙি ধৰিছিল যাতে বিশ্বৰ সকলো মানুহেই যোগাভ্যাসৰ প্ৰতি সজাগ হ'ব পাৰে আৰু সেইদৰেই 21 জুনটো বিশ্ব যোগ দিৱস হিচাপে ঠাৱৰ কৰা হৈছিল আৰু 177খন ৰাষ্ট্ৰই ইয়াত সন্মতি প্ৰদান কৰিছিল 2015 চনৰ 21 জুনত নতুন দিল্লীত দেশ বিদেশৰ 37,000 মান ব্যক্তিয়ে একেলগে 35 মিনিট ধৰি যোগ কৰিছিলে
যোগ এটা এনেকুৱা পৰম্পৰা বা এনেকুৱা এটা কলা যাৰ দ্বাৰা আমি মন আৰু দেহক সুস্থ কৰি ৰাখিব পাৰোঁ। নিয়মিতভাৱে যোগাভ্যাস কৰিলে আমি বহুখিনি মানসিক অশান্তিৰ পৰাও আঁতৰি থাকিব পাৰোঁ। ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ অৱদান যোগক আমি কেৱল ব্যায়াম বুলিয়ে নকৈ নিজৰ লগতে পৃথিৱী আৰু প্ৰকৃতিৰ এক ধৰণৰ একাত্মতা বুলি ক'ব পাৰোঁ। যোগে বিজ্ঞানসন্মতভাৱে মানুহৰ অন্তৰ্নিহিত কল্যাণ সাধন কৰিব পাৰে। গতিকে আজি এই যোগ দিৱসৰ দিনা মই সকলোকে আহ্বান কৰিছোঁ, আহক আমি যোগাভ্যাস কৰি নিজৰ আত্মা, নিজৰ শৰীৰ আৰু নিজৰ মনক সুস্থ ৰাখোঁ আৰু ৰোগ ব্যাধিক আমি আঁতৰাই ৰাখোঁ। ধন্যবাদ। এইবাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ বিশিষ্ট চিকিৎসক ডাক্তৰ অৰ্ণৱ বৰ্মনদেৱক। তেখেতে যোগ দিৱসৰ তাৎপৰ্য সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিব। নমস্কাৰ, মই ডক্টৰ অৰ্ণৱ বৰ্মন। আশা কৰোঁ আপোনালোক চব ভালে আছে। আমি জানো যে অহা 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু তাৰ কাৰণে প্ৰতিদিন যোগাচাৰ্য নামৰ এটা ইউটিউব চেনেল আছে, তেওঁলোকে এটা প্ৰগ্ৰেম কৰিছে আৰু মই আমাৰ স্বাস্থ্য গ্ৰুপৰ এডমিন ডক্টৰ মনোজ কুমাৰ শইকীয়া ছাৰক ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁ মোক এই চেনেলটোত অলপমান কথা ক'বলৈ সুযোগ এটা দিলে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব বিচাৰিম যে এটা বেমাৰ আছে, এটা বেমাৰ নহয়, এটা চিণ্ড্ৰম আছে, মেটাবলিক চিণ্ড্ৰম বুলি কোৱা হয়। সেইটোৰ কাৰণে বহুত লাইফষ্টাইল ডিজৰ্ডাৰ, মানে আমাৰ লাইফষ্টাইল ডিজৰ্ডাৰ এই বেমাৰটোৰ কাৰণে বহুত হয়। যেনে মেটাবলিক চিণ্ড্ৰমৰ কাৰণে আমাৰ হাৰ্টৰ প্ৰব্লেম হয়, আমাৰ ডায়েবেটিছ মেলাইটাছ হয়, মহিলাবিলাকৰ ক্ষেত্ৰত PCOD দেখা যায় আৰু এনে মতা পুৰুষ বা মহিলা তেওঁ এই দুয়োজনতে আপোনাৰ লিভাৰৰ যিটো ফেটি লিভাৰ ডিজিজ বুলি কয়, এইখিনি বস্তু দেখা যায়। মেটাবলিক চিণ্ড্ৰম এনেকুৱা এটা বেমাৰ যিটো আজিকালি 80 বা 90% মানুহৰ গাতে দেখা যায়। মেটাবলিক চিণ্ড্ৰম আছে নে নাই আপোনালোকে বহুত বহুত সহজতে গম পাব পাৰে যদি আপোনালোকৰ যিটো প্ৰেছাৰ আছে, সেইটো যদি ওপৰৰ যিটো প্ৰেছাৰ আছে, চিষ্টলিক বুলি যিটো যদি কওঁ, সেইটো যদি 130তকৈ বেছি আছে, যদি আপোনালোকৰ যিটো মানে ফাষ্টিং চুগাৰ বুলি যিটো কওঁ, মানে নোখোৱাকৈ খালী পেটত থাকি পেলাই যিটো চুগাৰ কৰিব লাগে, সেইটো যদি 100ৰ ওপৰত আছে, আপোনালোকৰ যিটো কঁকালৰ যিটো মানে চাৰ্কামফেৰেঞ্চ আছে, কঁকালৰ চাৰ্কামফেৰেঞ্চটো যদি 100 চেণ্টিমিটাৰতকৈ ওপৰ আছে, এই এনেকুৱা বস্তুখিনি আপোনালোকৰ যদি আছে, তেতিয়াহ'লে আপুনি বোধ কৰোঁ মেটাবলিক চিণ্ড্ৰমৰ দ্বাৰা এই বেমাৰটোত আপুনি ভুগি আছে। আৰু এই বেমাৰটো যদি আপোনাৰ ভুগিছে, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতে ডায়েবেটিছ হোৱা বা হাৰ্টৰ বেমাৰ হোৱা বা আপোনাৰ লিভাৰৰ ফেটি লিভাৰ ডিজিজ হোৱা বা আপোনাৰ যদি মহিলা হয়, তেতিয়াহ'লে মহিলা বা য়ং গাৰ্লছবিলাকৰ PCOD হোৱাৰ সম্ভাৱনাটো বহুতকেই বেছি। এতিয়া এই মেটাবলিক চিণ্ড্ৰমটো ৰোধ কৰিবৰ কাৰণে একদম এটা যিটো বহুত বেষ্ট উপায় হয়, সেইটো হয় যোগ। যোগ কিয় এইটোৰ কাৰণে বেষ্ট উপায় হয়? কাৰণ কি যোগ এনেকুৱা এটা বস্তু যিটোৱে আমাৰ শৰীৰৰ এটা অংশক টাৰ্গেট নকৰে। যোগ যেতিয়া কৰা হয়, তেতিয়াহ'লে এইটো এটা হলিষ্টিক প্ৰচেছ হয়। গোটেই শৰীৰটো মূৰৰ পৰা ভৰিলৈ গোটেই শৰীৰটোক আমাৰ যোগই গোটেই শৰীৰটোত লাভ দিয়ে। মই ইয়াতে কি যোগ কৰিলে মেটাবলিক চিণ্ড্ৰম ভাল হ'ব সেইখিনি যোগ নকওঁ, কাৰণ কি যোগৰ কথা ক'ব পৰা ইয়াতে মোতকৈ বৰ ভাল মানুহ আছে, বেছি ভাল মানুহ আছে। মই এইখিনি কথাই ক'ম যে যোগ কৰাৰ পিছত আমি চাইণ্টিফিকেলি আমি যিখিনি পেপাৰ পাইছোঁ, আমি যিখিনি ৰিচাৰ্চ পাইছোঁ, তাতে আমি যোগ কৰাৰ কাৰণে মানুহৰ আমি কি পৰিৱৰ্তন পাইছোঁ। দেখা গৈছে যে যিখিনি মানুহে যোগ কৰে, তেওঁলোকৰ যিটো লিপিড প্ৰফাইল আছে, লিপিড প্ৰফাইলটো 19ৰ পৰা 25% মানুহৰ 19ৰ পৰা 25% মানুহৰ যিটো লিপিড প্ৰফাইল আছে, যোনে সদায় যোগ কৰে, সিহঁতৰ লিপিড প্ৰফাইলটো নৰ্মেল হৈ গৈছে। আৰু লিপিড প্ৰফাইলটো যদি নৰ্মেল হৈ গৈছে, তেতিয়াহ'লে আপুনি হাৰ্টৰ প্ৰব্লেমৰ পৰা বাচি থাকিব। এইটো এটা নাম্বাৰ 1 কথা। আৰু দেখা গৈছে যে যিখিনি মানুহে যোগ কৰে, তেওঁৰ 12% মানুহৰ ওজনটো কমিছে, মানে BMIটো নৰ্মেল হৈছে। BMIটো নৰ্মেল হ'লে আপুনি PCOD এইখিনি বেমাৰৰ পৰা হাত সাৰি থাকে। আৰু এটা বস্তু দেখা গৈছে যে ইনচুলিন ৰেজিষ্টেঞ্চৰ কাৰণে, যিটোৰ কাৰণে আমাৰ ভৱিষ্যতে মধুমেহৰ ৰোগ হয়, ডায়েবেটিছ মেলাইটাছ হয়, যিখিনি মানুহে নিতৌ মানে সদায় যোগা প্ৰেক্টিছ কৰে, সেইখিনি মানুহৰ তাত দেখা গৈছে যে তেওঁলোকৰ ইনচুলিন ৰেজিষ্টেঞ্চটো ঠিক হৈছে লাহে লাহে। 22% মানুহৰ গাত দেখা গৈছে যে তেওঁলোকৰ যিটো ইনচুলিন ৰেজিষ্টেঞ্চ সেইখিনি কমি গৈছে। আৰু যদি কাৰোবাৰ ডায়েবেটিছ মেলাইটাছ হৈও আছে, তেতিয়াহ'লে তেওঁৰ যিখিনি বিটা চেলছ আছে পেনক্ৰিয়াছৰ, সেইখিনি ডিষ্ট্ৰাকশ্যনটো কমি গৈছে, মানে সেইখিনি ক্ষতিটো কমি গৈছে।
সেইকাৰণে আমি নিতৌ য়োগা কৰাটো বহুত জৰুৰী। আমি জানো যে অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় য়োগা ডে হয়। তো মই সবকে হাতযোৰ কৰি মানে এইটো অনুৰোধ কৰিম যে আমি চবেই যাতে যোগাটোক আমি নিজৰ জীৱনশৈলীত সোমাই লওঁ আৰু য়োগা কৰোঁ আৰু যেন আমি সুস্থ হৈ থাকোঁ আৰু এনেকুৱা যিখিনি বেমাৰ আছে, যিখিনি মেটাবলিক চিণ্ড্ৰম আছে, যোগাৰ দ্বাৰাই যাতে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ, যে হোৱাৰ আগতে আমি এই গোটেইখিনি বস্তু নোহোৱা কৰি থ'ব পাৰোঁ। ধন্যবাদ। এইবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ অসমৰ ভ্ৰাম্যমান জগতৰ জনপ্ৰিয় অভিনেতা তথা ট্ৰেজেডি কিং খ্যাত মৃদুল ভূঞাদেৱক। নমস্কাৰ, মই মৃদুলে সকলোকে আন্তৰিক সেৱা জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। যোগৰ চৰ্চা, হয়, যোগৰ চৰ্চাৰ বিষয়ে আৰু নতুনকৈ ক'বলগীয়া একো নাই। পৃথিৱীৰ সংখ্যাগৰিষ্ঠ মানুহ এই শব্দটোৰ প্ৰতি আকৰ্ষিত হৈছে, যোগৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত হৈছে। কিয়নো এই যোগৰ চৰ্চাই অকল অতি মহামাৰী কৰোণাই নহয়, দেহত বাহ লোৱা বিভিন্ন বেমাৰ আজাৰৰ পৰা মানুহ মুক্তি দিব পাৰে, তাৰ প্ৰমাণ ইতিমধ্যে হৈ গৈছে। এই যোগৰ চৰ্চা শব্দটোৰ লগত সংগতি ৰাখি এটা খুব ভাল খবৰ দিবলৈ আহিছোঁ। খবৰটো হ'ল মঙলদৈ চিপাজাৰ অঞ্চলৰ দুনিৰ খবৰ দিবলৈ আহিছোঁ। এই অঞ্চলৰ পৰা এটি ইউটিউব চেনেলৰ জন্ম হৈছিল, যাৰ নাম হৈছে প্ৰতিদিন যোগৰ চৰ্চা। নামটোৱে পৰিচয় যে তেওঁলোকে যোগৰ চৰ্চাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু জন্মলগ্নৰ পৰা এতিয়ালৈকে অসমৰ বহুত লাখ লাখ জনসাধাৰণক এই ইউটিউব চেনেলটোৰ জৰিয়তে উপকৃত কৰি আহিছে। আমাৰ ফালৰ পৰা এই ইউটিউব চেনেল প্ৰতিদিন যোগৰ চৰ্চাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি প্ৰয়োজন, এতিয়া যোগৰ চৰ্চা অতি প্ৰয়োজন আৰু এই সময়তে এই ইউটিউব চেনেলটোৱে মানুহৰ হিতাৰ্থে বহুত কাম কৰিছে, তাৰ কাৰণে তেওঁলোক সুবাদৰ পাত্ৰ। আৰু অহা 2021 যুগবৰ্ষৰ দিনাখন তেওঁলোকে অসমৰ প্ৰতিজন মানুহৰ পৰা আন্তৰিক সহযোগিতা কামনা কৰিছে। আৰু এই সুযোগতে আমাৰ ফালৰ পৰাও প্ৰতিদিন যোগৰ চৰ্চাৰ প্ৰত্যেকজন কৰ্মকৰ্তাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিদিন যোগৰ চৰ্চাৰ এই মহান উদ্দেশ্য সফলতাৰে আগবাঢ়ক। যোগ জয়। যোগ সন্দৰ্ভত আমাক কিছু কথা অৱগত কৰিব অসমৰ প্ৰতিষ্ঠিত তথা জনপ্ৰিয় লেখিকা মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে। নমস্কাৰ, মই মণিকুন্তলা ভট্টাচাৰ্যই কৈছোঁ। আহি আছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই যোগ দিৱস আমি কিয় পালন কৰোঁ কম বেছি পৰিমাণে সকলোৱে জানো। এটা শৰীৰ মন সুস্থ সবল কৰি ৰাখিবৰ কাৰণে যোগৰ অতিকৈ আৱশ্যক আছে। অতি প্ৰাচীন কালৰ পৰা ঋষি মুনিসকলে এই যোগৰ দ্বাৰাই নিজকে স্বাভাৱিক এটা অৱস্থালৈ নি দীঘলীয়াকৈ তপস্যা কৰিবলৈ সক্ষম হৈছিলে বা বিভিন্ন ধৰণৰ কাম কৰিব পাৰিছিলে। আমাৰ বাবে দৈনন্দিন জীৱনত যোগৰ কিমান প্ৰয়োজনীয়তা সেয়া উপলব্ধি কৰি আজিৰ দিনত সেয়া বিভিন্ন মাধ্যমৰ মাজেৰে আমাৰ বাবে উপলব্ধ হৈ আহিছে, আমাৰ ওচৰত সহজ হৈ আহিছে আৰু আমি বিভিন্ন কেন্দ্ৰত গৈ ইয়াৰ শিক্ষা লাভ কৰিব পাৰিছোঁ। আসন প্ৰণালী, নিয়ম পদ্ধতি গোটেইখিনি শিকিবলৈ সুবিধা লাভ কৰিছোঁ। মই সৰুতে দেউতাৰ লগত যোগাসন কেইবাটাও আসন কৰিছিলোঁ। কালক্ৰমত সেইবিলাক লাহে লাহে অভ্যাসবিলাক নোহোৱা হৈ গৈছিল, কিন্তু আজি কিছু বছৰৰ পৰা কেইবাটাও আসন নোৱাৰিলেও অন্ততঃ শ্বাস প্ৰশ্বাসজনিত কেইটামান আসন মই নিয়মিতভাৱে কৰোঁ আৰু মই ইয়াৰ দ্বাৰা দেখিছোঁ যে জীৱনৰ মাজৰ সময়খিনিত মই যিবিলাক আসন এৰি দিছিলোঁ, যিবিলাক বিশেষকৈ শ্বাস প্ৰশ্বাসৰ প্ৰাণায়াম জাতীয় যিবিলাক এৰি দিছিলোঁ, সেইবিলাকৰ এৰি দিয়া সময়খিনিত মই সাধাৰণ এটা মূৰৰ বিষ বা চৰ্দিত যি ধৰণে ঔষধৰ সহায় লৈছিলোঁ, এতিয়া কিন্তু আকৌ আৰম্ভ কৰি দিওঁতে সেইবিলাকৰ পৰা মই হাত সাৰিছোঁ। মই সাধাৰণ মূৰৰ বিষ বা এটা চৰ্দি পানী লগা এইবিলাকত প্ৰাণায়ামৰ দ্বাৰাই মই আৰোগ্য লাভ কৰোঁ আৰু মই খুব ভাল লাগে, কাৰণ মই এটা বস্তু বিচাৰোঁ, যিহেতুকে মই লেখা মেলাৰ লগত জড়িত, লিখিবৰ কাৰণে যিটো মনোযোগ লাগে সেইটো তাৰমানে এই যে এটা প্ৰাণায়াম কৰোঁ তাৰপিছত দেখিছোঁ যথেষ্ট স্থিৰতা নিজৰ ভিতৰত অনুভৱ কৰা যায়। আৰু আপোনালোক সকলোৰে সুস্বাস্থ্য সুস্থ মন কামনা কৰিলোঁ। যোগ দিৱসৰ বাবে মোক প্ৰতিদিন যোগ চৰ্চা চেনেলে এনেধৰণে একাষাৰ ক'বলৈ দিয়াৰ বাবে
ৰংমন ৰংদৈলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এইবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ বিশিষ্ট চিকিৎসক তথা সংগীত শিল্পী ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰীদেৱক। বিশিষ্ট সমাজসেৱক ৰংমন ৰংদৈৰ পৰিচালনাত অসমৰ জনগণক যোগৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে প্ৰতিদিন যোগৰ চৰ্চা নামৰ ইউটিউব চেনেল এটি আৰম্ভ হৈছে। অসমবাসী ৰাইজ যাতে সুস্থ মন আৰু সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰে তাকেই তেওঁলোকে কামনা কৰিছে। শ্ৰদ্ধেয় হোমেন বৰগোহাঁইদেৱে জীৱনৰ সাধনা নামৰ এখন কিতাপত লিখিছিল, এটা সুখী পৰিপূৰ্ণ জীৱনৰ বাবে খাদ্যবস্তু, বাসস্থান, শিক্ষা দীক্ষা, প্ৰেম আৰু বন্ধুত্বৰ যেনেকৈ প্ৰয়োজন, সিমানেই প্ৰয়োজন নিয়মিত ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰমৰ। মধ্যবয়স অতিক্ৰম কৰা মানুহৰ বাবে আটাইতকৈ সহজ ব্যায়ামটো হৈছে খোজ কঢ়া। নিতৌ অতি কমেও 3 মাইল। আপুনি খোজ কাঢ়িবলৈ আৰম্ভ কৰকচোন। আপুনি জীৱনৰ এটা নতুন আনন্দ উপভোগ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ৰক্তধাৰাৰ যিবোৰ এৰাসুতি আৰু মৰাসুতিয়ে আপোনাক জীৱন বিদ্বেষী কৰি তুলিছে, সেইবোৰেৰে নতুন তেজৰ ঢল নামি আহি আপোনাক জীয়াই থকাৰ আনন্দত মতলীয়া কৰি তুলিব। বৰগোহাঁই ছাৰে স্বাস্থ্য নামৰ এখন কিতাপত আকৌ লিখিছিল, স্বাস্থ্য ৰক্ষাৰ বাবে আটাইতকৈ বেছি জোৰ দিওঁ মই যোগাসনৰ ওপৰত। এবেলা খোজকাঢ়ি আনবেলা যদি আমি যোগাসন কৰোঁ, তাতকৈ আৰু ডাঙৰ কোনো ব্যায়াম হ'ব নোৱাৰে, তাতকৈ ভাল কথা একোৱেই হ'ব নোৱাৰে। স্বাস্থ্য ৰক্ষাৰ বাবে যৌগিক আসনৰ উপযোগিতা এতিয়া বিশ্বব্যাপী স্বীকৃত হৈছে। আমেৰিকাৰ জনগণে এতিয়া মহৌষধ হিচাপে বিচাৰি পাইছে এই যোগাসন। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মই সদৌতি ৰাইজলৈ শুভেচ্ছা যাচিছোঁ। আপোনালোকে যোগৰ অভ্যাস কৰক, সুস্থ মন আৰু সুস্থ দেহ লৈ জীৱনৰ আনন্দ উপভোগ কৰক। এইবাৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ অসমৰ ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট নাট্যকাৰ তথা সুদক্ষ অভিনেতা চম্পক শৰ্মাদেৱক। নমস্কাৰ, মই চম্পক শৰ্মা। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আহি আছে আৰু ইউটিউব চেনেল প্ৰতিদিন যোগ চৰ্চা কেন্দ্ৰই যি এক পদক্ষেপ লৈ ইউটিউবৰ যোগেদি শৰীৰ চৰ্চাৰ ওপৰত মানুহক অৱগত কৰি আছে, দেখুৱাই আছে, ই সঁচাকৈ প্ৰশংসনীয়। সঁচাকৈ আমি যোগ চৰ্চা কৰিব লাগে। মই নিজেও কিছু কম বেছি পৰিমাণে কৰোঁ। যোগ চৰ্চাই কেৱল শৰীৰটোকে নহয়, মানসিক বিকাশতো ই বহুখিনি সহায় কৰে। আধ্যাত্মিকতাৰ ফালে নি এজন মানুহক মানুহ হৈ থিয় দিবলৈ শিক্ষা দিয়ে, শৰীৰ সুস্থ কৰি ৰাখে, সবল কৰি ৰাখে, নিৰোগী কৰি ৰাখে। গতিকে প্ৰতিদিনে ব্যায়াম চৰ্চা কৰাটো খুবেই প্ৰয়োজন। যোগ চৰ্চাও আমি প্ৰতিদিনেই কৰিব লাগে। সকলোকে আহ্বান জনাইছোঁ, সকলোৱে কৰক, সুস্থ হৈ থাকক, সবল হৈ থাকক। নমস্কাৰ। এইবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাক্তৰ ৰুবি কটকী বাইদেউ। নমস্কাৰ। 7ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই পাঠখনত মই সকলোকে অভিনন্দন জনাইছোঁ আৰু এই বিশেষ দিনটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
মন আৰু শৰীৰ আমাৰ এই দুয়োটাৰ বাবে যোগাভ্যাস সৰ্বোত্তম। আমি যোগক দৈনিক অভ্যাস ৰূপে গঢ়ি তুলিব লাগে, কাৰণ যোগাভ্যাসে আমাৰ শৰীৰৰ উন্নতি সাধন কৰাৰ লগে লগে আমাৰ মনৰো বিকাশ সাধন কৰে। আত্মা আৰু পৰমাত্মাৰ মিলনেই হৈছে যোগাভ্যাসৰ এটা অধ্যায়। গতিকে আমি যোগাভ্যাস কৰি, আমি সকলোৱে যোগাভ্যাস কৰি আমাৰ শৰীৰটো উন্নতি সাধন কৰাৰ লগে লগে আমাৰ মানসিক স্বাস্থ্যৰো বিকাশ ঘটোৱা উচিত। যোগাভ্যাসক বৈজ্ঞানিক দৃষ্টিভংগীৰে ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে একান্তভাৱে কাম কৰি থকা ৰংমন ৰংদৈ আজি এই যোগ দিৱসৰ প্ৰাক সন্ধিক্ষণত মই তেখেতক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেখেতে নিৰৱচ্ছিন্নভাৱে যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম ভিত্তিক এক যোগাত্মক মনোভাৱেৰে কাম কৰি আহিছে। তেখেতলৈ আন্তৰিক অভিনন্দন জনালোঁ। শেষত পুনৰবাৰ সকলোলৈকে ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে পুনৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আমাক কিছু কথা অৱগত কৰিব যোগাচাৰ্য তথা এগৰাকী সুলেখক বসন্ত মজুমদাৰদেৱে। নমস্কাৰ। বৰ্তমান দেশত কৰোণা মহামাৰীয়ে যি আতংকৰ সৃষ্টি কৰিছে আৰু এই জটিল সময়ত আতংকিত হোৱাটোৱেই স্বাভাৱিক। এই কৰোণা মহামাৰীত আতংকিত নহৈ নিজকে সুৰক্ষাত ৰাখিবলৈ কিছু নিয়মাৱলীৰ প্ৰয়োজন, আৰু সেই নিয়ম পালন কৰাৰ লগতে আমি আমাৰ শৰীৰ আৰু মনক সুস্থ কৰাৰ বাবে নিয়মিত যোগাভ্যাস কৰাটো প্ৰয়োজন আছে। যোগাভ্যাস ভাৰতবৰ্ষৰ অতি পুৰণি সংস্কৃতি। ভাৰতীয় ঋষিমুনিসকলে সৃষ্টি কৰা এই যোগাভ্যাস বৰ্তমান সময়ত বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে যে এই যোগাভ্যাসৰ জৰিয়তে শৰীৰৰ কোষ আৰু মাংসপেশীবোৰক যথেষ্ট সক্ৰিয় কৰি তোলে, আৰু এই যোগাভ্যাসৰ জৰিয়তেই শৰীৰৰ ইমিউনিটিটো বৃদ্ধি কৰাৰ যথেষ্ট সহায়ক হয়। গতিকে আমি নিয়মিতভাৱে আসন, প্ৰাণায়াম, ধ্যান অভ্যাস কৰাটো প্ৰয়োজন। এই জটিল সময়খিনিতেই আমি আমাৰ শৰীৰ আৰু মনক সুস্থ কৰি ৰাখিব লাগিব, আৰু এই শৰীৰ আৰু মনৰ শক্তি বৃদ্ধি কৰাৰ বাবেই আমি ৰাতিপুৱা নিয়মিত যোগাভ্যাস কৰোৱা হওক। আসন আৰু প্ৰাণায়াম, বিশেষকৈ প্ৰাণায়ামে আমাৰ শৰীৰৰ কোষসমূহক নিয়মীয়া কাৰ্য পৰিচালনা কৰাৰ কাৰণে যথেষ্ট সহায় কৰে, আৰু এই প্ৰাণায়ামৰ জৰিয়তেই শৰীৰত অক্সিজেন লোডিং কেপাচিটিটো বৃদ্ধি হয়। শৰীৰৰ মাংসপেশী, শৰীৰৰ কোষ, স্নায়ুমণ্ডলীক সকলো সক্ৰিয় কৰাত যথেষ্ট সহায় কৰে এই প্ৰাণায়ামে। প্ৰাণায়ামৰ জৰিয়তে আমি আমাৰ শৰীৰৰ ইমিউনিটিটো, ৰোগ প্ৰতিৰোধ শক্তিটো বৃদ্ধি কৰিব পাৰোঁ। সেয়ে আমি এই প্ৰাণায়াম অভ্যাস কৰাটো প্ৰয়োজন। বিশেষকৈ কপালভাতি, অনুলোম বিলোম প্ৰাণায়াম, ভস্ত্ৰিকা, ভ্ৰামৰী, এই প্ৰাণায়ামসমূহ যেতিয়া আমি নিয়মিতভাৱে অভ্যাস কৰি থাকিম তেতিয়া আমাৰ শৰীৰৰ স্নায়ুমণ্ডলী, ৰোগ প্ৰতিৰোধ শক্তি যথেষ্ট বৃদ্ধি হয়। গতিকে আহকচোন আমি আটাই যোগ অভ্যাসত মনোনিৱেশ কৰোঁ। মেডিটেশ্যন, ধ্যানে মনক শান্ত কৰাত সহায় কৰে। এই সময়খিনিত আমি মন শান্ত কৰাৰ যথেষ্ট প্ৰয়োজন আছে, আৰু মানসিক শক্তিটো বৃদ্ধি কৰাৰ যথেষ্ট প্ৰয়োজন আছে। গতিকে আমি নিয়মিতভাৱে যদি মেডিটেশ্যন কৰোঁ, ধ্যান কৰোঁ, ধ্যানৰ জৰিয়তে আমি মানসিক শক্তি বৃদ্ধি কৰিব পাৰোঁ। গতিকে আমি নিজৰ লগতেই পৰিয়ালৰ আটাইকে যোগাভ্যাস কৰাত মনোনিৱেশ কৰোঁ হওক। ধন্যবাদ। সাম্প্ৰতিক সময়ত যোগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আমাক কিছু কথা অৱগত কৰিব টৰেণ্টো বিশ্ববিদ্যালয় কানাডাৰ হিউমেন চাইক'লজি এণ্ড নিউৰ' ছায়েন্সৰ সহকাৰী গৱেষক দেৱাঞ্জন বৰঠাকুৰদেৱে। নমস্কাৰ, মোৰ নাম দেৱাঞ্জন বৰঠাকুৰ আৰু বৰ্তমান মই কানাডাৰ হেমিল্টন চহৰৰ পৰা কৈ আছোঁ। প্ৰথমে ৰংমন ৰংদৈক ধন্যবাদ আজি এই ভিডিঅ'টো কৰিবলৈ
উৎসাহিত কৰাৰ বাবে সকলোকে যোগ দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই নিজেও যোৱা 10 বছৰ ধৰি যোগ আৰু প্ৰাণায়ামৰ লগত জড়িত। বিশেষকৈ প্ৰাণায়ামৰ প্ৰতি মই খুব বেছি আকৃষ্ট হৈছিলোঁ আৰু এই কথা মই জনাবলৈ পাই সুখী যে মই এই বিষয়ে গৱেষণা কৰাৰ সুবিধাও পাইছোঁ, কেনেদৰে আমাৰ উশাহ নিশাহৰ গতি বা লয় আমি সংযমিত কৰি আমাৰ স্বাস্থ্যৰ উন্নতি ঘটাব পাৰোঁ। ঠিক তেনেকৈ মই প্ৰায়ে এতিয়া এই ক'ভিডৰ সময়ত আমি ঘৰত থাকিবলগীয়া হৈছে, সেইবাবে দিনটোত কিছু সময়ৰ বাবে হ'লেও অন্তত যোগ আৰু প্ৰাণায়াম কৰাৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকেও এই সময়ত এই যোগ আৰু প্ৰাণায়ামৰ বিজ্ঞানক আদৰি ল'ব আৰু যোগ প্ৰাণায়ামৰ যোগেদি এটা সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। ধন্যবাদ। যোগ দিৱসৰ শুভেচ্ছাবাণী প্ৰেৰণ কৰিব জনপ্ৰিয় আলোচনী আইনা জীৱনৰ সহকাৰী সম্পাদিকা বৰ্ণালী এছ ডেকা বাইদেৱে। এক সাধনা প্ৰাচীন কালৰ পৰাই আমাৰ ভাৰতীয় সংস্কৃতিত যোগবিদ্যা অব্যাহত আছে। যোগে কেৱল শাৰীৰিক দিশৰ পৰাই নহয়, মানসিক দিশতো যথেষ্ট উৎকৰ্ষ সাধন কৰে, আমাক মানসিক দিশতো সবল কৰি ৰাখে। আৰু বিশেষকৈ যোগ দিৱসৰ দিনাখন মই এটা কথা ক'ম, বিশেষকৈ মহিলাসকল তেওঁলোকৰ জীৱনশৈলী বিশেষকৈ ধৰক ঘৰুৱা কাম কাজৰে হওক বা আজিকালি চাকৰি কৰে, গতিকে সময় যথেষ্ট কম তেওঁলোকৰ হাতত। আৰু তেওঁলোকৰ মাত্ৰ মই এটা কথাই ক'ম, মাত্ৰ আধা ঘণ্টা সময় আপোনালোকে উলিয়াওক। সেই আধা ঘণ্টা সময়ছোৱাত আপুনি সন্তানটোক লগত ৰাখক, সন্তানটিক শিকাওক যে যোগ কিদৰে কৰিব লাগে, যোগে আমাক কি দিশত যোগৰ ক্ষেত্ৰতকৈ গুৰুত্ব দিয়ক। আৰু প্লাছ পঢ়া শুনা সমান্তৰালকৈ যে যোগবিদ্যা খুবেই প্ৰয়োজন সেইটো তেওঁলোকক বুজাই দিয়ক। আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাখন এটা কথাই ক'ম, আমাৰ যি বিশৃংখল লাইফষ্টাইলটো এক শৃংখলাবদ্ধ সুস্থিৰ আৰু সন্তুলিত মাত্ৰা প্ৰদান কৰিব পাৰে কেৱল যোগেই। ধন্যবাদ। এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ আগশাৰীৰ স্বাস্থ্য সম্পৰ্কীয় আলোচনী স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ সম্পাদক শৰৎ ৰাজখোৱাদেৱক। সমগ্ৰ বিশ্বকে ভীতিগ্ৰস্ত কৰি যোৱা কৰোণা ভাইৰাছৰ সংক্ৰমণ এতিয়াও প্ৰায় অব্যাহত আছেই। এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইয়াৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে আৰু লাহে লাহে যদিও কমি আহিছে বুলি বিজ্ঞানীসকলে কৈছে বা চৰকাৰেও এইটো কথা ঘোষণা কৰিছে, তথাপি ইয়াৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ কমি যোৱা নাই। আমি দেখিছোঁ যে অসমৰ বিভিন্ন ঠাইত এতিয়াও ইয়াৰ প্ৰাদুৰ্ভাৱ যথেষ্ট আছেই আৰু প্ৰতিদিনে সমগ্ৰ অসমত ৩,০০০ৰো ওপৰ সংখ্যক লোক এই ৰোগত আক্ৰান্ত হৈ আছে। এতিয়া বিজ্ঞানী চিকিৎসকসকলে এটা কথাই কৈছে যে যিসকল লোকৰ হাওঁফাওঁ যথেষ্ট শক্তিশালী হয় তেওঁলোকে এই কৰোণাৰ সংক্ৰমণত কৃত্ৰিম অক্সিজেনৰ যোগান নহ'লেও তেওঁলোক বহুত দৰে বাচি যায় আৰু বিশেষ চিকিৎসাৰো বিশেষ দৰকাৰ নহয়। কিন্তু যিসকল লোকৰ হাওঁফাওঁ দুৰ্বল আৰু যিসকল লোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল, তেওঁলোকৰ অধিক সংখ্যকেই মৃত্যুমুখত পৰে বা চিৰদিনৰ কাৰণে তেওঁলোকে বিকলাংগ হৈ পৰে। এতিয়া বিজ্ঞানীসকলে আৰু চিকিৎসকসকলে এটা কথাই কৈছে যে এই হাওঁফাওঁ দুটা শক্তিশালী কৰি ৰখাৰ ওপৰত সকলোৱে গুৰুত্ব দিব লাগে আৰু হাওঁফাওঁ দুটাৰ শক্তিশালী কৰি ৰখাৰ বাবে কোনো বিশেষ ধৰণৰ চিকিৎসা লৈ থাকিবও দৰকাৰ নাই। মাত্ৰ ভাৰতৰ পূৰ্বাপৰ চলি অহা পৰম্পৰাগতভাৱে চলি থকা প্ৰাণায়াম, যোগাসন, ধ্যান আদিৰ যোগেদিয়েই হাওঁফাওঁ দুটা শক্তিশালী কৰি তুলিব পাৰি আৰু তাৰে আজি দুটিমান প্ৰাণায়াম আৰু কেইটিমান যোগাসনৰ বিষয়ে মই আপোনালোকক চমুকৈ এটি বিৱৰণ দিব খুজিছোঁ। ইয়াৰ ভিতৰত আছে প্ৰধানকৈ প্ৰাণায়াম কৰিব লগা ভিতৰত আছে অনুলোম বিলোম আৰু কপালভাতি প্ৰাণায়ামে মানুহৰ সকলো প্ৰকাৰৰ স্বাস্থ্যৰ সমস্যাবিলাক দূৰ কৰি ৰখাৰ লগতে হাওঁফাওঁ দুটাও শক্তিশালী কৰি ৰাখে। ইয়াৰ ভিতৰত অনুলোম বিলোম প্ৰাণায়ামটোৱে হাওঁফাওঁৰ কাৰণে বেছি উপযোগী আৰু এই প্ৰাণায়ামটো কেনেকৈ কৰিব লাগে এই বিষয়ে আপোনালোকক
ইয়াৰ বিশেষজ্ঞসকলে আপোনালোকক কিছুদিন পিছত ক'ব। কিন্তু মই এটা কথাৰ ওপৰতে বেছি গুৰুত্ব দিব বিচাৰিছোঁ যে এই দুটা প্ৰাণায়াম যদি সকলোৱে নিয়মীয়াকৈ কৰি থাকে তেনেহ'লে তেওঁলোকৰ হাওঁফাওঁ যথেষ্ট শক্তিশালী হৈ থাকিব আৰু লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্টখিনি বাঢ়ি যাব। ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যোৱাৰ লগে লগে ৰোগৰ সংক্ৰমণো বহু পৰিমাণে কমি আহিব। এই প্ৰাণায়ামৰ প্ৰধান উপকাৰিতা হ'ল শৰীৰৰ সকলো প্ৰকাৰৰ শক্তি বৃদ্ধি হয় আৰু নাড়ী শুদ্ধি হয়, সকলো ধৰণৰ নাড়ী শুদ্ধি হয় আৰু লগতে বিভিন্ন প্ৰকাৰৰ বাত বিষ বা বাতজাতীয় যিবিলাক অসুখ সেই ধৰণৰ অসুখবিলাকো ক্ৰমে নাইকিয়া হৈ যায়, সকলোবিলাকৰ লাহে লাহে উপশম হয় আৰু এই ধৰণৰ ৰোগবিলাকে মানুহক আক্ৰমণ কৰিব নোৱাৰে। হৃদযন্ত্ৰৰ সকলো ধমনী হীৰাৰ বাধা মুকলি হয় আৰু এইখিনি কৰি থাকিলেই মানুহৰ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ পৰাও মানুহে মুকলি হৈ থাকিব পাৰে। তাৰ উপৰঞ্চি আছে কপালভাতি প্ৰাণায়াম। কপালভাতি প্ৰাণায়ামটো প্ৰধানকৈ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ কাৰণে ইয়াক বেছি উপকাৰী। শ্বাস প্ৰশ্বাস যদি মানুহে স্বাভাৱিক কৰি ৰাখিব খোজে তেনেহ'লে নিয়মীয়াকৈ কপালভাতি প্ৰাণায়ামো কৰিব পাৰে। কপালভাতি প্ৰাণায়ামটো প্ৰধানকৈ শ্বাসতন্ত্ৰৰ কাৰণে অত্যন্ত উপযোগী প্ৰাণায়াম। এই প্ৰাণায়ামো কেনেদৰে কৰিব লাগে এই বিষয়ে আপোনালোকক বিশেষজ্ঞসকলে ক'ব। মই মাত্ৰ এইখিনি কথাই ক'ব খুজিছোঁ যে ইয়াৰ উপকাৰিতা বহুত। এই কপালভাতি প্ৰাণায়ামৰ যিমানবিলাক নিয়ম আছে সকলোবিলাক নিয়ম হয়তো আপোনালোকে সকলোৱে আৰম্ভণিতে পালন কৰিব নোৱাৰিব পাৰে, কিন্তু লাহে লাহে অভ্যাস কৰি থাকিলে এইবিলাক আপোনালোকে আয়ত্ব কৰি ল'ব পাৰিব আৰু খুব ভাল এটা সময়ত হয়তো খুব ভালকৈ অনুলোম বিলোম আৰু কপালভাতি প্ৰাণায়াম ভালদৰে কৰিব পৰা হ'বগৈ। তাৰ উপৰঞ্চি এই প্ৰাণায়াম দুটাৰ উপৰিও আৰু 4টি যোগাসন আছে। এই যোগাসনকেইটা অনুশীলন কৰিলেও স্বাস্থ্য ভালে থাকিব আৰু মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব, লগতে আপোনাৰ হাওঁফাওঁৰ ক্ষমতাও বহু গুণে বৃদ্ধি পাব, ফলত শ্বাস প্ৰশ্বাসজনিত কোনো ৰোগতেই মানুহ আক্ৰান্ত নহ'ব। এতিয়া এই 4বিধ যোগাসনৰ ভিতৰত প্ৰথম কথাটো হ'ল বৃক্ষাসন। এই আসনটো মানুহে থিয় হৈ কৰিব পাৰে। ইয়াৰ বেলেগ বেলেগ নিয়ম যিবিলাক নিয়ম আছে যিখিনি আপোনালোকে থিয় হৈ কৰিলেও যিখিনি আপোনালোকে নিজে কৰিব নোৱাৰিব, নিজে কৰিব নোৱাৰে আপুনি তাৰ বিশেষজ্ঞৰ পৰা কিছু পৰামৰ্শ ল'ব লাগিব বৃক্ষাসনৰ। আৰু এই বৃক্ষাসনটো যদি কৰে তেতিয়াহ'লে আপোনাৰ ভৰিৰ মাংসপেশী সবল হ'ব, লগতে হাওঁফাওঁ শক্তিশালী হৈ উঠিব। তাৰ উপৰঞ্চি আছে ভুজংগাসন। ভুজংগাসনো আপোনালোকে কৰিলে শ্বাস প্ৰশ্বাসৰ সম্পূৰ্ণ প্ৰণালী শক্তিশালী হৈ উঠিব আৰু ফলত শ্বাস প্ৰশ্বাস বা অক্সিজেনৰ অভাৱত কোনো নুভুগিব। ইয়াৰ উপৰি আছে মৎস্যাসন। মৎস্যাসনটো বৰ উপযোগী, সকলোৰে উপযোগী আৰু উপকাৰী ব্যায়াম যোগাসন, আৰু এই আসনটো আপোনালোকে অন্য আসনৰ লগতেই অনুশীলন কৰিব পাৰে। আৰু এই মৎস্যাসনটো অনুশীলন কৰোঁতে হয়তো কিছু সম্পূৰ্ণকৈ নিয়মমতে আপোনালোকে কমপ্লিট শেষ কৰিব নোৱাৰিব পাৰে, আৰু সেই বিষয়ে আপোনালোকে বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগিব। তাৰ উপৰঞ্চি আছে পশ্চিমোত্তানাসন। পশ্চিমোত্তানাসন আসনটো অলপ বয়সস্থ লোকৰ বাবে কিছু কঠিন হ'ব পাৰে, কিন্তু অভ্যাস কৰিলে কিছুদিনৰ ভিতৰতে এই আসনটিও আপোনালোকে ভালদৰে আয়ত্ব কৰিব পাৰিব। এই আসনটো অৱশ্যে বহি কৰিবলগীয়া ব্যায়াম আসন। ইয়াত যদি ভৰিকেইটা মেলি আপুনি আগফালে হাউলি কিছু হাত দুখনেৰে আপোনাৰ ভৰিৰ আঙুলিত স্পৰ্শ কৰিবলৈ চেষ্টা কৰি থাকিলে এটা সময়ত আপুনি আসনটো ভালদৰে আয়ত্ব কৰিব পাৰিব। এই বিশেষভাৱে এই 2টি প্ৰাণায়াম আৰু 4টি আসন ভালদৰে অনুশীলন কৰিলে আপুনি কৰোণাৰ দৰে বা যিকোনো ৰোগে এনেকুৱা শ্বাস প্ৰশ্বাসজনিত ৰোগৰ পৰা সদায় সকাহ পাই থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পাই আপুনি স্বাস্থ্যৱান হৈ পৰিব। আমাৰ মাজত উপস্থিত আছে শীৰ্ষক নিউজ ব্যুৰ' দৈনিক অসমৰ সুবোধ মল্ল বৰুৱাদেৱ। তেখেতক যোগাভ্যাসৰ বিষয়ে কিছু কথা অৱগত কৰিবলৈ মই অনুৰোধ জনালোঁ। যোগ ধৰ্ম নহয়, একেদৰে মানৱ দেহটো ফিজিকেল, মেণ্টেল আৰু স্পিৰিচুৱেল বিঙৰ সংমিশ্ৰণ। এই তিনিওবিধ কাৰকক একেলগে বেলেঞ্চ কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যোগে অনুঘটকৰ কাম কৰে। যোগে মানৱ দেহক অতিৰিক্ত শক্তি উৎপাদন কৰে। ইয়াৰ দ্বাৰা ষ্ট্ৰেছ
আৰু মানসিক চাপ হ্ৰাস হয়। আত্মবিশ্বাস আৰু সচেতনতা বৃদ্ধি কৰে, লগতে পাৰ্চনেল পাৱাৰো বৃদ্ধি কৰে। মানৱ দেহৰ স্নায়ুবিক ছিষ্টেম সক্ৰিয় কৰি মানৱ দেহক অফুৰন্ত শক্তি প্ৰদান কৰে। মানৱ দেহ, মন আৰু আত্মাক নিয়ন্ত্ৰণ কৰে। ই বৃদ্ধি কৰে ফ্লেক্সিবিলিটি আৰু লগতে মাচুলৰ বা মাংসপেশীৰ শক্তিও বৃদ্ধি কৰে। সেইবাবেই আমাৰ জীৱন যাত্ৰাত যোগৰ গুৰুত্ব অনেক। যোগাসন যদি আমি কৰোঁ তেতিয়াহ'লে বহুতো উপযোগিতা বা বহুতো সুবিধা বা বহুতো বেনিফিট পোৱা যায়। ইয়াৰ দ্বাৰা ওজন হ্ৰাস হয়, ইমিউনিটি বৃদ্ধি হয় আৰু ইমিউনিটি বৃদ্ধি কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমান ক'ভিড মহামাৰীৰ দিনত নিজকে সুৰক্ষিত ৰখাৰ বাবে আচলতে যোগাসন এক উত্তম ব্যৱস্থা। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই যোগ দিৱস 2015 পৰাই পালন কৰি অহা হৈছে। ভাৰতৰ ৰাষ্ট্ৰসংঘত 2014 উত্থাপন কৰা প্ৰস্তাৱ অনুসৰি 21 জুনত দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়। আপোনালোকে নিশ্চয় জানে 21 জুনৰ দিনটো এটা বিশেষত্ব আছে আৰু এই দিনটো হ'ল আচলতে চাউদাৰ্ণ হেমিস্ফিয়াৰত আটাইতকৈ বৃহত্তম দিন, আটাইতকৈ দীঘলীয়া দিন আৰু এই দিনটোতে আচলতে যোগা দিৱস পালন কৰা হৈছে। আচলতে 2014 27 ছেপ্টেম্বৰৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ এছেম্বলিত, জেনেৰেল এছেম্বলিত, সাধাৰণ পৰিষদত এটি ভাষণ দিছিল আৰু এই তেওঁৰ ভাষণত যোগাসনৰ গুৰুত্ব বা যোগৰ গুৰুত্ব তেওঁ ভালদৰে বৰ্ণনা কৰিছিল আৰু ইয়াৰে সুন্দৰ ফল হয়তো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আচলতে এই ভাষণৰ পিছতেই 11 অক্টোবৰত ভাৰতৰ হৈ পেলাই আন্তঃৰাষ্ট্ৰীয় মঞ্চখনত বা ৰাষ্ট্ৰসংঘৰ জেনেৰেল এছেম্বলিত এটা প্ৰস্তাৱ উত্থাপন কৰা হৈছিল, খচৰা প্ৰস্তাৱ। সেই প্ৰস্তাৱটো আছিল যোগ দিৱস পালন কৰাৰ আৰু সেই প্ৰস্তাৱটো ইমানে সমৰ্থন পাইছিল যে আৰু প্ৰস্তাৱটো উত্থাপন কৰিছিল সেই সময়ত ভাৰতৰ প্ৰতিনিধি অশোক মুখাৰ্জী। তেওঁ প্ৰস্তাৱটো উত্থাপন কৰাৰ পিছত এই খচৰা প্ৰস্তাৱটোত ৰাষ্ট্ৰসংঘত আদৰণি জনাইছিল প্ৰায় 150তকৈ শতাধিক দেশে আৰু তাৰে ফলশ্ৰুতি আজিৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আচলতে যোগ প্ৰকৃত অৰ্থত মহান ভাৰতীয় পৰম্পৰাৰ নিপোটল অৱদান বিশ্বলৈ বুলি ক'ব লাগিব। ইয়াৰ ফল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্বৰ প্ৰতিটো প্ৰান্তত পালন কৰা হৈছে। আমাৰ ভাৰততো পালন কৰিছোঁ আৰু অসমতো পালন কৰিছোঁ। সমগ্ৰ বিশ্বই ইয়াৰ অংশীদাৰ হৈছে। ই নিঃসন্দেহে এক সুন্দৰ উপহাৰ বুলি ক'ব লাগিব বিশ্ব ক্ষেত্ৰখনলৈ। এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সমৰ্থনত ইতিমধ্যে বিভিন্ন কাম কাজ হৈছে। 2015 ভাৰতৰ ৰিজাৰ্ভ বেংকে কইনছ মুদ্ৰা প্ৰকাশ কৰিছিল বা উলিয়াইছিল। ঠিক একেদৰে 2017 চনত যোগাসনৰ 10বিধ আসন, এই আসনক উপলক্ষ্য কৰি, এই আসনক সাৰথি কৰি, এই আসনক সন্নিৱিষ্ট কৰি ইউনাইটেড নেশ্যন পোষ্টেল এছ'চিয়েশ্যনে এটা ডাক টিকট প্ৰকাশ কৰিছিল আৰু ইয়াৰ দ্বাৰাই আমি অনুভৱ কৰিব পাৰোঁ যোগ দিৱসক বিশ্ব ক্ষেত্ৰখনে কেনেদৰে গ্ৰহণ কৰিছে। এতিয়া যোগ দিৱসটো সমগ্ৰ বিশ্বতে পালন কৰা হয় আৰু ইয়াৰ দ্বাৰাই যোগৰ গুৰুত্ব আমি অনুভৱ কৰিব পাৰোঁ। সেইবাবে আজিৰ দিৱসটোত মই অনুৰোধ কৰিছোঁ সকলোকে যোগাসন কৰক আৰু বিশেষকৈ এই মহামাৰীৰ দিনত যোগাসনটো কৰি নিজৰ শৰীৰ, নিজৰ মাংসপেশী, নিজৰ মনস্তত্ব বৃদ্ধি কৰি মানৱ জাতিটোক সুৰক্ষিত কৰক। যোগ সন্দৰ্ভত আমাক কিছু কথা অৱগত কৰিব বিশিষ্ট যোগাচাৰ্য জ্যোতিষ কলিতাদেৱে। নমস্কাৰ। জয়জ্যোতি 7ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰতিজন ব্যক্তিলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোগ এক জীৱন পদ্ধতি। ভাৰতৰ বিশ্ববৰণ্য পূজ্য ঋষিমুনিসকলৰ অনবদ্য অৱদান যোগ সাধনাৰ জৰিয়তে
ৰোগ ব্যাধিক প্ৰতিহত কৰি ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পৰা যায়। বৰ্তমান কোভিড-19 ভয়াৱহ পৰিস্থিতিৰ সময়ছোৱাত প্ৰতিজন ব্যক্তি যোগাভ্যাস কৰাটো অত্যন্ত দৰকাৰ, কিয়নো যোগ অভ্যাসৰ জৰিয়তে শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰাৰ উপৰিও ভয়, শংকা, আতংক এইবিলাকৰ পৰাও মুক্ত হ'ব পৰা যায়। সেয়েহে দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ এঘণ্টা সময় উলিয়াই প্ৰতিদিন শ্ৰদ্ধাপূৰ্বক যোগ অভ্যাস কৰিব লাগে। এই ক্ষেত্ৰত ৰংমন ৰধুৰ ইউটিউব চেনেল প্ৰতিদিন যোগ চৰ্চাই বৰ্তমান সমাজত যথেষ্ট সমাদৰ লাভ কৰিছে। আশা ৰাখিছোঁ এই চেনেলটোৰ জৰিয়তে মানুহে কেনেকৈ যোগাভ্যাস কৰিব লাগে, ইয়াৰ উপকাৰ কি, এইবিলাক ভালদৰে জানি লৈ অভ্যাস কৰি নিজৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰিব। এই চেনেলটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। সজুতিলৈ পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। যোগ সম্পৰ্কে আমাক কিছু কথা জনাব বিশিষ্ট যোগ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি ডেকাদেৱে। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ডেকা। আজিৰ 7ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভ মুহূৰ্তত সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসী তথা সমগ্ৰ বিশ্ববাসীলৈ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2015 চনৰ 21 জুন তাৰিখৰ পৰা সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰি আহিছে। প্ৰত্যেক বছৰে পালন কৰি অহাৰ দৰে উক্ত দিনটোত আমি যোগ অভ্যাস কৰোঁ। উক্ত দিনটোত যোগ অভ্যাসৰ জৰিয়তে আমি সমগ্ৰ বিশ্ব মানৱৰ মাজত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাই হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল উদ্দেশ্য। যোগৰ দ্বাৰা এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক সকলো দিশত উন্নতি সাধন হয়। যোগ হৈছে ভাৰতবৰ্ষতে সৃষ্টি প্ৰাচীন এটা পৰম্পৰা। পুৰণি কালৰ ঋষিমুনিসকলে এই যোগ পৰম্পৰাৰ সৃষ্টি কৰিছিলে আৰু বৰ্তমান সময়তো এই যোগৰ পৰম্পৰা বিভিন্ন যোগগুৰুসকলে প্ৰচাৰ প্ৰসাৰ কৰি আহিছে। তেনেকুৱা ক্ষেত্ৰত আমি বিশেষভাৱে নাম ল'ব বিচাৰোঁ বৰ্তমান সময়ৰ যোগগুৰু স্বামী ৰামদেৱ আৰু আধ্যাত্মিক যোগগুৰু শ্ৰী শ্ৰী ৰবিশংকৰজী। তেখেতসকলৰ প্ৰচেষ্টাত বৰ্তমান যোগৰ প্ৰচাৰ প্ৰসাৰ বহুতখিনি হৈ আছে। আৰু লগতে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ ভাৰতবৰ্ষৰ লগতে ৰাষ্ট্ৰসংঘত স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত সন্মানীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোগে এজন ব্যক্তিৰ বিভিন্ন ৰোগৰ পৰা নিৰাময় কৰাৰ লগতে শৰীৰটোক ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰত বিশেষ উল্লেখনীয় সহায় কৰে। গতিকে বৰ্তমান পৰিস্থিতিৰ লগত সংগতি ৰাখি আমি নিতৌ দৈনিক ৰাতিপুৱা গধূলি আধা ঘণ্টা বা 1 ঘণ্টাকৈ নিয়মিত দৈনিক যোগ অভ্যাস অনুশীলন কৰিলে বিভিন্ন ৰোগৰ পৰা আমি হাত খাই থাকিব পাৰোঁ। গতিকে আজিৰ এই শুভ মুহূৰ্তত মই প্ৰতিদিন যোগ চৰ্চাৰ মুখ্য সম্পাদক ৰংমন ৰংদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি অনুষ্ঠানটি সামৰণি মাৰিছোঁ। প্ৰিয় দৰ্শক, সকলো নিৰোগী থাকক, সকলো সুখী থাকক, সকলো নিৰাময় হওক তাৰে কামনাৰে আপোনালোকক ধন্যবাদ জনাই মই ডলিয়ে আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আগলৈকো এনেদৰে উৎসাহিত কৰি যাব আৰু লগতে দিহা পৰামৰ্শৰে আমাক বহুদূৰ আগুৱাই লৈ যাব। ধন্যবাদ।
प्रतिदिन যোগ চৰ্চা।